একো নিদিয়াকৈ কেৱল মা দেউতাৰ মৰমহে পাব পাৰি। তাৰ পিছত পৃথিৱীৰ সকলো ধৰণৰ সম্বন্ধত কিবা নহয় কিবা মূল্য দিবই লাগিব। মানুহে বুজি পায় ইমানখিনিলৈকেহে বনৰীয়া জীৱ বুলি ক'লে খং কৰিব আৰু সিংহ বুলি ক'লে সুখী হ'ব। হাৰি যাম বুলি ভয় কৰাতকৈ জিকিবলৈ চেষ্টা কৰি মৰি যোৱাই ভাল। কোনোবাই ইনচাল্ট কৰিলে তাৰ উত্তৰ সন্মানভাৱে দিয়ক, যাতে ইনচাল্ট কৰাজনে আপোনাৰ উত্তৰত নিজে নিজে লাজ পায়। ইচ্ছা বা আপোনাৰ কামনা সৰু হ'লেও ইয়াক পূৰ কৰিবলৈ আপোনাৰ পূৰা দম লাগিবই। যি বস্তুটোৱে আপোনাক প্ৰতিদ্বন্দ্বিতা কৰিব সেই বস্তুটোৱে আপোনাক সদায় সলনি কৰিব। সদায় কান্দি থকা ব্যক্তিও এদিন হাঁহিব। ধৈৰ্য ৰখা বন্ধু, সময় আমালেও আহিব। যদি কোনোবাই আপোনাৰ পৰা কিবা বিচাৰে দি দিবা। তুমি ভাগ্যৱান, কাৰণ ভগৱানে তোমাক দিবলগীয়া সকলৰ লগত ৰাখিছে, খুজিবলগীয়া সকলৰ লগত নহয়। আপোনাৰ নামৰ বহুত মানুহ আছে, কিন্তু আপোনাৰ কামেহে আপোনাৰ নাম ৰাখিব। সময় ফচালে কিন্তু দুখী নহওঁ আমি, পৰিস্থিতিত হাৰি যোৱা তেনেকুৱা মানুহো নহওঁ আমি। পৃথিৱীৰ সকলো প্ৰাণী বিষ আছে দাঁতত, কিন্তু আমি একমাত্ৰ প্ৰাণী যাৰ বিষ আছে মাতত। Thanks for watching. Please like, share and subscribe.